वेलकम टू टेस्ट नॉलेज আজিৰ এই ভিডিঅ'টো মাইক্ৰ'ছফ্ট ৱৰ্ডৰ স্মাৰ্ট আৰ্ট এণ্ড চাৰ্টৰ ওপৰতখিনি শিকিম। আগৰ ভিডিঅ'ৰ শেপ এইখিনি গোটেইখিনি শিকিছিলোঁ, লগতে আমি প্ৰেক্টিছ কৰা আমি যিখিনি পঢ়িছিলোঁ এইখিনি আমি কেনেকৈ এপ্লিকেশ্যন কৰিব ইউজ কৰিব লাগে এইখিনি আমি প্ৰেক্টিছো কৰিছিলোঁ। আজিৰ এখন ভিডিঅ'ত স্মাৰ্ট আৰ্ট চোৱা। স্মাৰ্ট আৰ্টটো কেনেকুৱা হয়, তুমি স্মাৰ্ট আৰ্ট মানে অট'মেটিক বনি থাকে, মানে হৈ থাকে। চোৱা, ইয়াতে অল আছে, অল মানে গোটেইখিনি ইয়াত আছে। লিষ্ট, এইখিনি লিষ্ট আহিলে প্ৰচেছ চাৰ্কল এইখিনি। সাপোজ মই এখানে সার্কেলহে লৈছো হে, এই সার্কেলত মই ক্লিক কৰিছো, এইখিনি আছে সার্কেলৰ পৰা তুমি যিকোনো এটা সিলেক্ট কৰিব পাৰা। এটা সার্কেলৰ যিকোনো এটা সিলেক্ট কৰিব পাৰা। তাৰপিছত মই ইয়াৰ পৰা এখানে সিলেক্ট কৰিছো হে, ইয়াতে সিলেক্ট কৰাৰ লগে লগে ওকে এনেকুৱা আহিলে। ইয়াতে আহাৰ পিছত তোমাৰ কি আছে, এটা অপচন আহিছে তোমাৰ ইয়াতে ডিজাইনত আছে তোমাৰ কালাৰ। এইবিলাক কালাৰ যে দিব লাগে, এইখিনি কালাৰ তুমি চেঞ্জ কৰিব পাৰা, যিকোনো কালাৰ দিব পাৰা। ইয়াৰ পৰা এইখিনি কালাৰ চেঞ্জ হৈ গ'ল, ইয়াৰ পৰা দিব পাৰা। ইনকেছ তুমি ইয়াতে যিকোনো লিখিব পাৰা। সাপোজ মই লিখিছো 1 পিছত কি আহিব 2 3 4 5 এই লিখিলে 1 2 3 4 5 1 পিছত 2 2 3 4 5 আহিলে। শেপ ফিল, এটা শেপৰ ফিল কালাৰ, এইবিলাক আগতে দেখাইছো। শেপ ফিল কালাৰ, শেপ আউটলাইন, শেপ ইফেক্টেড, যিমানখিনি আছে তুমি ইয়াৰ পৰা দিব পাৰা। শেপ ইফেক্টেড বহুতখিনি। তাৰপিছত আহিলে টেক্সট ৱৰ্ড স্টাইল যিটো আছে, ৱৰ্ড আৰ্টৰ স্টাইল মানে টেক্সট, মানে কি টেক্সট ফিল, মানে লিখাৰ কালাৰটো যিখন আছে এই লিখাৰ কালাৰ 1 কৰিছো। এই লিখাৰ কালাৰটো তুমি যদি টেক্সট ফিল কালাৰ দিব লাগে ইয়াৰ পৰা দিব পাৰা। টেক্সট ফিল ইয়াতে 1 দিয়াৰ ইয়াতে ক্লিক কৰিলা, শেপ ফিল ৰেড কালাৰ, টেক্সট কালাৰবিলাক চেঞ্জ হৈ আছে। টেক্সট কালাৰ, মই টেক্সট কালাৰটো কি কৰিছো, যাই কিনে অলপ ডাঙৰ কৰি দিওঁ। ইয়াতে এই শৰ্টকাট কি হয়, কন্ট্ৰল শিফ্ট, ইয়াতে হৈ গ'ল গ্ৰেটাৰ দেন চিম্বল, ক্লিক কৰিবা ডাঙৰ হ'ব। টেক্সট আউটলাইনটো হেল্ল', টেক্সট আউটলাইনটো কি হৈছে, হেল্ল' হৈ আছে। দেখা নাই যদি টেক্সট আউটলাইন কি হৈছে আমাৰ হেল্ল' হৈ আছে। টেক্সট ফিল কালাৰটো কি আছে, ব্লু হৈ আছে। টেক্সট ইফেক্টেড যিখন আছে ইয়াৰ পৰা ইফেক্টেডো দিব পাৰা। টেক্সট ইফেক্টেড। তাৰপিছত আহিলে পজিশ্যনটো তুমি ইয়াতে ক্লিক কৰিলা। পজিশ্যন তুমি ক'ত থবা, এই টপ বটম যেনেকৈ দিব লাগে পজিশ্যন লিখা কোনফালে দিব লাগে পজিশ্যন। চেণ্ড টু ফ্ৰণ্ট, চেণ্ড টু বেক এইখিনি শিকাইছিলো। গ্ৰুপ কেনেকৈ কৰে সেইখিনি শিকোৱা আছিল। শেপ হাইট উইডটো শিকোৱা আছিল। এইখিনি আছিল তোমাৰ কিহৰ ওপৰত, আমাৰ স্মাৰ্ট আৰ্টত তোমাৰ এটা দেখাইছো, তোমালোকে বহুত কেইটা আছে, তুমি তাৰ পৰা চাব পাৰিবা। এড ডিলেট মানে ইয়াতে মেট্ৰিক্সো কৰিব পাৰা। ইয়াতে মই এইখিনি ডিলেট কৰিছো। তাৰপিছত আহিলে তোমাৰ ইয়াতে চাৰ্ট। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক এণ্ড শ্বেয়াৰ কৰিবা। তোমালোকৰ ইমপ্ৰেশ্যন চাই কিনে আমাৰ ভিডিঅ' বনাবলৈ ইচ্ছা হয়। এতিয়া চাৰ্টত চোৱা, তোমাৰ যদি কিবা মানে চাৰ্ট এখন বনাব লাগে, সাপোজ এটা স্কুলত মেল আৰু ফিমেল আছে, বা তোমালোকৰ ক্লাছত কিমান ষ্টুডেণ্ট আছে, এইখিনি চাৰ্ট এখন বনাব লাগে। মই ক্লিক কৰিছো, ইয়াতে ক্লিক কৰাৰ লগে লগে কলম বা বহুত কেইটা আছে, বা ইয়াৰ পৰা তুমি যিকোনো চিলেক্ট কৰিব পাৰা। মই কলমে লৈছো, অ'কে কৰিছো। অট'মেটিক ক'ত গুচি যাব, এক্সেল শ্বীটত গুচি যাব। ৱৰ্ডৰ পৰা এক্সেল শ্বীটত গুচি যাব। মই এইখিনি কি ইয়াতে মই লিখিলো ক্লাছ 9, ইয়াতে দিছো তোমাৰ মেল আছে ইয়াতে 45, তাৰপিছত ফিমেল হৈ গ'ল। ফিমেল মই দিছো ইয়াতে 75। ইয়াতে অট'মেটিক আহি গৈছে, ইয়াতে অট'মেটিক আহি গ'ল। মেল আৰু ফিমেল এইখিনি কেঞ্চেল কৰিছো। এতিয়া চোৱা, এইটো আমাৰ চাৰ্ট বনি গ'ল। তুমি ইয়াতে কিবা ক্লাছ কোন হয়, ক্লাছ 9ৰ মেল ফিমেল কিমান আছিল। যদি তোমাৰ কি কৰে ক্লাছ 9 নহয়, ক্লাছ 8 7ত আছে, আকৌ তুমি ইয়াতে ক্লিক কৰিলা। ক্লিক কৰিলে তোমাৰ টেক্সটখিনি কি কৰে, এডিট কৰিব লাগে। আগতে যেনেকৈ এক্সেল শ্বীটত গুচি গ'লা, ইয়াতে ক্লিক কৰিলা, এডিট ডাটা বুলি এখন অপশ্যন আছে। এডিট ডাটা ইয়াতে ক্লিক কৰিবা, আহিলে। তাৰপিছত তোমাৰ ইয়াতে ক্লাছ তোমাৰ ক্লাছ 10ত মেল আছে তোমাৰ 44, ফিমেল আছে তোমাৰ 67। কেঞ্চেল কৰিলো, ইয়াত আহি গ'ল মেল ফিমেল ক্লাছ 8 ক্লাছ 9 ক্লাছ 10।
এইখিনি আমাৰ কোনটো ক্লাছত কিমানখিনি আছে আমিতো দেখা নাই। তো ইয়াৰ পিছত কি কৰিবা, ইয়াতে এখন অপশ্যন আছে হে, ইয়াতে যাই কিনে ক্লিক কৰিবা, মেল ফিমেল আহিলে না, চোৱাচোন মেল ফিমেল, ক্লাছ 9 ক্লাছ 10 মেল ফিমেল, ফিমেলৰ এইখিনি মেল, এইখিনি ক্লাছ 9ৰ ফিমেল কিমান আছিল, ক্লাছ 9 ফিমেল 75, ক্লাছ 9 মেল কিমান আছিল, ক্লাছ 9 মেল হৈ গ'ল 44, ক্লাছ 10 ফিমেল হৈ গ'ল, ইয়াতে ক্লাছ 10 ফিমেল কিমান হৈ গ'ল 67, ক্লাছ 10 মেল কিমান হৈ গ'ল 44, এইখিনি আছিল যেনেকৈ। টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট কেইজন আছিল আমাৰ ক্লাছ 9ৰ আইটি 14জন, হা মানে ক্লাছ 9 আইটি, ক্লাছ 9ৰ আইটি টোটেল কিমান আছিল 14, প্ৰেজেন্ট কেইজন আছিল, প্ৰেজেন্ট আছিল আজি 5জন, এবসেন্ট কেইজন থাকিব 9জন, ঠিক আছে, প্ৰেজেন্ট আৰু এবসেন্ট এইখিনি মই কেনসেল কৰিছো। সো এইখিনি চাৰ্ট আমাৰ আহিছে না নাই, সো প্ৰেজেন্ট কেইজন আছিল আজি ইয়াতে 5জন, এইখিনি 1 2 3 4 5, এবসেন্ট কেইজন আছিল 9জন। তুমি যদি এইখন চাৰ্ট যিখন আছিল, এইখন চাৰ্ট বুলি কি কয়, চাৰ্টটো চেঞ্জ কৰিব লাগে, এটা চেঞ্জ চাৰ্টত যাবা, যাই কিনে ইয়াৰ পৰা তুমি যিকোনো চাৰ্ট সিলেক্ট কৰিব পাৰা হ্যাঁ। ইয়াতে পাই চাৰ্ট এখন আছে, পাই আছে, বাৰ আছে, ইয়াতে পাই চাৰ্ট, ইয়াতে ক্লিক কৰিছো, এই পাই চাৰ্ট আহিছে ন, তুমি ইয়াৰ পৰা যিকোনো চাৰ্ট তুমি সিলেক্ট কৰিব, মই পাই চাৰ্টৰ এইখন চাৰ্ট সিলেক্ট কৰিছো, ওকে হৈ গ'ল। টোটেল কেইজন আছিল 5জন এবসেন্ট। তাৰপিছত তুমি চোৱা এইটো পাৰ্চেন্টেজ দিব লাগে, 100ৰ ভিতৰত তোমাৰ কিমান পাৰ্চেন্ট মানে এবসেন্ট, কিমান পাৰ্চেন্ট কি হয় প্ৰেজেন্ট হয়, ক্লিক কৰিলা, প্ৰেজেন্ট কিমান পাৰ্চেন্ট হয় 36 আৰু এবসেন্ট 64। তোমাৰ যদি ইয়াৰ পৰা আৰু ষ্টাইল আছে, ইয়াৰ পৰা যাই কিনে তুমি এনেকৈ দিব পাৰা, এবসেন্ট প্ৰেজেন্ট কিমান আছিল, কালাৰ চেঞ্জ কৰিব লাগে, ইয়াৰ পৰা কালাৰ চেঞ্জ কৰিব পাৰা বহুত কেইটা। আকৌ তোমাৰ কি হয় আজিৰ ক্লাছত যিমানখিনি আছিল কালি ক্লাছত কি হয় মানে বেছিকৈ আহিলে ষ্টুডেন্ট, তুমি এখানে কি কৰিবা, এই ডাটাখিনি চেঞ্জ কৰিবা না, এডিট ডাটাত ক্লিক কৰিবা, আহিলে তাৰ মানে নেক্সট ক্লাছত আমাৰ কিমান হ'ব, প্ৰেজেন্ট থাকিলে তোমাৰ ইয়াতে 8জন, এবসেন্ট থাকিলে 6জন, ইয়াতে চেঞ্জ হৈছে না, কিমান থাকিলে 47% কি হয় আমাৰ প্ৰেজেন্ট, এবসেন্ট কিমান হয়, আকৌ তোমাৰ 50-50 সমান সমান কৰি দিয়া, সমান সমান কৰিলে কি হ'ব, সমান সমান কৰিলে তোমাৰ মানে 50% আহিব না, 14জনৰ মাজত 7জন কি থাকে প্ৰেজেন্ট থাকে, 7জন কি হয় এবসেন্ট থাকে, 50% হ'ব। এতিয়া 7 আছে, এইখিনি আছিল চাৰ্ট, তোমাৰ ষ্টাইল আছে চাৰ্টত, তোমাৰ ফৰমেট, ইয়াৰ পৰা তোমাৰ কালাৰ চালাৰ দিব পাৰা, ইয়াতে চেঞ্জ ফৰমেট ডিজাইনত আছে, চেঞ্জ চাৰ্ট, ইয়াতে চোৱাচোন এইখিনিতো বুজি পাইছা, সমান এইখিনি যিমানখিনি কালাৰ আছে এইখিনি কালাৰ, পাৰ্চেন্টেজ 50% 50%, এবসেন্ট আৰু প্ৰেজেন্ট সমান সমান আছে।